হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা মই চাহ বনাই আছোঁ। আজি বনাইছোঁ নিমখ দিয়া ভাজা পিঠা আৰু এইফালে আদা দিয়া লাল চাহ বনাইছোঁ। কাৰণ মোৰ ৰাতি গাখীৰ গৰম কৰাও নহ'ল, এইফালে মোৰ ফ্ৰিজত থোৱা নহ'ল। ৰাতিপুৱাই চাহ বনাব চাওঁ কিন্তু গাখীৰ ফাটি আছে, সেইকাৰণে ভাবিলোঁ যে আদা দিয়া লাল চাহেই বনাওঁ। এতিয়া আমাৰ দুয়োটাৰ কাৰণে চাহ ৰেডি কৰিছোঁ। এইফালে খুচি খোৱা লোৱা হ'ল, তাইক মানে ড্ৰেছ পিন্ধাব আছোঁ। তাই স্কুলত যাব, বেগৰ লগত যাব। এতিয়া পটাপট মই চাহখিনি খাই লওঁ, তাৰপিছত তাইক ৰেডি কৰোঁ আৰু স্কুলত পঠাওঁ। এতিয়া আৰু 2-3 ঘণ্টা একদম কামত ব্যস্ত হৈ যাম আৰু। ইমান ৰ'দ দিছে মানে আচৰিত আৰু। একদম বাহিৰৰ ফালে অৱস্থা, গৰমতে একদম অৱস্থা বেয়া হৈ গৈছে। মুখত কিবা গুটি গুটি ওলাই গৈছে একদম। আমাৰ দুপৰীয়াৰ ভাত বনাইছোঁ বৰালি মাছ। তাৰপিছত যে বৰালি মাছ ফ্ৰাই কৰি জিকাৰ লগত বনাওঁ। চাওঁ কেনেকুৱা লাগে, জিকাৰ লগত খাই পোৱা নাই। ফ্ৰাই কৰি লওঁ। গৰম মাছৰ চাটনি ৰেডি মোৰ। অকণমান তেল দি লওঁ, সেইখিনিতে সানি ল'ম। বহুত টেষ্টি লাগে খাই। আপোনালোকে কোনে কোনে ভাল পায় বাৰু খাই গৰম মাছৰ এনেকৈ পুৰি চাটনি? কমেণ্ট কৰি জনাবচোন। নহ'লে বহুত ভাল পাওঁ খাই। এতিয়া অকণমান বৰষুণ দিছে। যিকেইটা মিচিং হৈ আছে, মিচিং কেইটা লিখা, মিচিং লেটাৰকেইটা ইয়াতে লিখা। আৰু ডাঙৰকৈ লিখা। হ'ব দিয়া, সেইটো হ'ব দিয়া, এইটো ডাঙৰকৈ লিখিবা। এইটো কি আছে? বি আছে। ইয়াতে কি মিচিং হৈ আছে? ডাঙৰকৈ লিখা। তাৰপিছত এইটো ডি, ডিৰ পিছত কি মিচিং হৈ আছে?
এতিয়া মোৰ ভাত পানী বনোৱা হ'ল, খুচিক পঢ়ালোঁ, পঢ়াই মেলি এতিয়া ভাত বনোৱা হ'ল। এতিয়া ভাবিছোঁ দোকানত যাওঁ, অলপমান বজাৰ আছে দোকানৰ, সেইখিনি লৈ আহোঁ, কাৰণ দোকান বন্ধ কৰিব নহ'লে। এতিয়া প্ৰায় 9টা বাজিল, দোকানৰ পৰা আহোঁ, তাৰপিছত ভাত খাই টোপনি মাৰিম আৰু ৰাতিপুৱা আকৌ খুচিৰ স্কুল আছে সেইকাৰণে। ইয়াত আছে বিস্কুট, গাখীৰ, কণী, চকলেট আৰু কি আছিল, কফি আছে। কফিটো কি হ'ল? হয়, কফি